ইমান কমপ্লিকেটেড নকৰোঁ, ডাইৰেক্ট মই কৈ দিওঁ যে মই কিমান পাইছোঁ। 1 উইকৰ আগত মোৰ ইউটিউবৰ পৰা ফাৰ্ষ্ট পে'মেণ্ট আহিল আৰু সেইটো হৈছে মোৰ। চ' তাৰ পৰা মই কিবা এটা বস্তু অৰ্ডাৰ দিছোঁ, মানে So hey viewers, this is me Arijit and welcome back to my YouTube channel. Yeah, finally I'm back. So video to start কৰাৰ আগতে এটা ভাল নিউজ আছে, so এইটো কৈ লওঁ। এতিয়া চানে 100k subscribers complete হৈছিল। এতিয়া মই announcement কৰিছিলোঁ যে আমি এটা গেমিং চেনেল খুলিম য'ত আমি গেম প্লে ভিডিঅ'জ আপলোড কৰিম। So finally সেইটো আজি মই খুলিব গৈছোঁ গেমিং চেনেলটো। মই ভিডিঅ'টো আপলোড কৰালৈকে মেবি চেনেলটো ক্ৰিয়েট কৰি হৈ যাব পাৰে, কাৰণ চেনেলটো ক্ৰিয়েট কৰা ইমান দেৰিও নালাগে। ডেছক্ৰিপশ্যনত লিংক থাকিব, আপোনালোকে গৈ সেইটো ছাবস্ক্ৰাইব কৰিব পাৰে, ঠিক আছে? ছাবস্ক্ৰাইব কৰিব পাৰে ন, ছাবস্ক্ৰাইব কৰিব লাগিব আপোনাৰ। এইটো বহুত আগতে 2-3 মাহ আগৰ কথা, যেতিয়া আমি কৈছিলোঁ যে আমি গেম প্লে চেনেল খুলিম বুলি, তাৰ 2 উইকৰ পাছতে। বাট এইটো আজি আমি খুলিব গৈছোঁ, কাৰণ এইকেইদিনটো ঘৰত গৈ কি কৰা হৈছে, অকল জাষ্ট গেম খেলি থকা হৈছে। কাৰণ এইটোৱে মই পুৰা গেম খেলিছোঁ ঘৰত বহি, ৰাতিপুৱা বহি থকা মই গেমে খেলি আছোঁ। চ' সেইকাৰণে ভাবিলোঁ যে গেমিং চেনেলটো খুলিয়ে দিওঁ, এনেকৈ গেম খেলি থকাতকৈ সেইটো চেনেলত গেম খেলোঁ, যাতে আপোনালোকৰ এণ্টাৰটেইনমেণ্ট হওক। আপোনালোকে এতিয়া যে অকল এটা কামেই কৰিব লাগে, সেইটো হৈছে ছাবস্ক্ৰাইব, ঠিক আছে? চ' ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ উইথ দ্য ছেইম ভাইব এণ্ড উইথ দ্য ছেইম ইণ্ট্ৰ'। আগৰ ভিডিঅ'জ যেনেকৈ ষ্টাৰ্ট কৰিছিলোঁ তেনেকৈ ষ্টাৰ্ট কৰোঁ। চ' কেমেৰাটো ইয়াত থৈ লওঁ ফাৰ্ষ্টে। নাও এতিয়া টাইম কি হৈছে? It's vlogging time. এতিয়া হৈছে লকডাউন আৰু ঘৰত বহি তেনেকৈ কিহবৰ্ড ভিডিঅ' বনাই একো মাইণ্ডত অহা নাই। লিটাৰেলি কিহবৰ্ড ভিডিঅ' বনাম লকডাউনত মই। আৰু ইফালে যোনবোৰ ট্ৰেণ্ডিঙত আছে, সৌৰভ যোশী, ফ্লাইং বিষ্ট, আৰে সিহঁতি ডেইলি ভিডিঅ'জ আপলোড কৰে, তাকো ঘৰত ভিডিঅ'জ বনাই সিহঁতি। মানে আজি ৰাজভৰি এইটো কৰিলে, দেন সৌৰভ যোশী তাৰ ভাইকে আজি এইটো কৰিলে। তুমি ঘৰত বহি কেনেকৈ কণ্টেণ্ট উলিয়াব পাৰা? চ' মোৰ লাষ্ট ভিডিঅ'টো আছিল Q&A, য'ত আপোনালোকে মোক কুৱেশ্যন সুধিছিল, মই আনচাৰ দিছিলোঁ। আৰু তাত বহুত কুৱেশ্যন আহিছিল যে তোমাৰ এষ্টিমেট ৰেভিনিউ কিমান হয়, হোৱাটছ ইউৰ এষ্টিমেট ৰেভিনিউ, তুমি মান্থলি ইউটিউবৰ পৰা কিমান আৰ্ণ কৰা, আহিছিল বহুতখিনি কুৱেশ্যন। মই কৈছিলোঁ যে কমপ্লিটলি ডেডিকেট কৰিম নেক্সট ভিডিঅ'টো। চ' সেইটো ভিডিঅ' হৈছে এইটো। আজি মই গোটেইখিনি ক'ম, মোৰ এষ্টিমেট ৰেভিনিউৰ কথা, মই ইউটিউবৰ পৰা কিমান আৰ্ণ কৰোঁ, চব কথা ক'ম। এতিয়া নকওঁ, কাৰণ এতিয়া এনেকৈ ভালকৈ কাৰণ এতিয়া মই গৈ আছোঁ ৱৰ্কআউট কৰিবলৈ, ৱৰ্কআউট কৰিম। মই ৱৰ্কআউট কৰিব ষ্টাৰ্ট কৰিছোঁ ঘৰতে। চ' ৱৰ্কআউট কৰিম, তাৰপিছত ভালকৈ বহি লৈ মই চব কথা ক'ম, মোৰ এষ্টিমেট ৰেভিনিউৰ কথা। চ' ৱৰ্কআউট কৰোঁ এতিয়া। অ'কে, ইয়াতে ৱৰ্কআউট কৰা হয়, বেছি একো নাই, এইকেইটাই আছে, ঠিক আছে? বেছি একো নাই, কাৰণ অভিয়াছলি ঘৰত আৰুনো কিমান থাকিব। এতিয়া ৱৰ্কআউট কৰা নেদেখাওঁ, ঠিক আছে? বেছি একো এক্সপেক্ট নকৰিব, এতিয়া ৱৰ্কআউট কৰা নেদেখাওঁ, কাৰণ এতিয়া আমি ইমান নাজানো ৱৰ্কআউট কৰিব। আমি যেতিয়া ভালকৈ পাৰিম তেতিয়া কৰা দেখাম, ঠিক আছে? এতিয়া দেখা নহ'ব। চ' ৱৰ্কআউট ডান। এটা ভিডিঅ' মেইন টপিকত আহোঁ, যাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। তাৰ আগত এটা কথা কৈ লওঁ, মোৰ চেনেলটোত আছে 50টা ভিডিঅ'জ, ঠিক আছে? আৰু সেই 50টা ভিডিঅ'জৰ ভিতৰতে 30 to 35টা ভিডিঅ'জত মোক কপিৰাইট ক্লেইম লাগি আছে। কপিৰাইট ক্লেইম মই তেনেকৈ ইমান বুজাব নাযাওঁ, কাৰণ বুজালে ভিডিঅ'টো বেছি দীঘলো হৈ যাব, আৰু লগতে মই ইমান ভালকৈ বুজাবও নাজানো। কপিৰাইট ক্লেইম যেতিয়া ভিডিঅ'টোত লাগি থাকে, তেতিয়া আপুনি তাৰ পৰা যোনটো মানে ভিডিঅ'টোৰ পৰা যোনটো ৰেভিনিউ পাব লগা থাকে, সেইটো ৰেভিনিউ আপুনি নাপায়, মানে মনিটাইজেশ্যন সেইটো অফ হৈ থাকে। আৰু সেই পইচাটো যেন যায় ক'ত? চ' সেই পইচাটো যায় ৰেভিনিউটো, মানে সেই ৰেভিনিউটো পইচাটো যি হওক সেইটো যায়, মানে যাৰ আণ্ডাৰত আছে মিউজিকটো নহ'লে ছংটো, সি পায়গৈ। চ' মোৰ গম পাইছে ইমানকেইটাত যদি কপিৰাইট ক্লেইমেই লাগি আছে, দেন মই কিমান কম পাওঁ। বেছি ইমান কমপ্লিকেটেড নকৰোঁ, ডাইৰেক্ট মই কৈ দিওঁ যে মই কিমান পাইছোঁ। 1 উইকৰ আগত মোৰ ইউটিউবৰ পৰা ফাৰ্ষ্ট পে'মেণ্ট আহিল, আৰু সেইটো হৈছে মোৰ 10,000 to 15,000ৰ ভিতৰত। এবছৰ কষ্ট কৰাৰ পাছত পাইছোঁ ইমান, মোৰ বহুত ভাল লাগিছে। মই পাইছোঁ 10,000 to 15,000, ইমানো এটা ডাঙৰ এমাউণ্ট নহয়, বাট মোৰ কাৰণে ফাৰ্ষ্ট টাইম এনেকৈ ইনকাম কৰিছোঁ। আৰু মই বহুত প্ৰাউড হয় ইমানটো, মই বহুত প্ৰাউড। বহুতে ভাবিব পাৰে যে মোৰ এতিয়া চেনেলটোত যদি যায়, দেন মোৰ 7 lakhs+ ভিউজ আছে। চ' 7 lakhs মানেতো এতিয়া বহুতেতো কয় যে 1000 ভিউজ ইকুৱেল টু $1, মানে 7 lakhs ভিউ ইকুৱেল টু কিমান হ'ব পাৰে?
7 lakhs views equal to $700 আৰু যদি ইণ্ডিয়াত হেতু কনভাৰ্ট কৰিব যাওঁ ৰুপিজত দেন হেতুটো 50,000 প্লাস হ'ব এটো 52,000 প্লাস হ'ব যোনটো এটা মিথ হয় পুৰা এটো নহয় এটো নহয় 1000 views equal to $1 নেপায় কোনো সো আৰু এটা কথা কৈ দিওঁ যে মই যোনটো পইচা পাইছো মানে এটা যোনটো 10 to 15,000 পালো ইউটিউবৰ পৰা সো তাৰ পৰা মই কিবা এটা বস্তু অৰ্ডাৰ দিছো মানে কমপ্লিট গুতে পইচাটো অৰ্ডাৰ দিয়ে দিলো আৰু ক'ব গ'লে এতিয়া কৈ দিছো বস্তুটো কি হয় বস্তুটো হৈছে এটা ফোন অৰ্ডাৰ দিছো বাট মোৰ কাৰণে নহয় কাৰণ মোৰ অলৰেডি ফোন আছে যোনটো বেছি দিন হোৱা নাই লোৱা আৰু ভাল চলি আছে মোৰ কাৰণে নহয় ফোনটো হেতু বেলেগৰ কাৰণে লৈছো যদি হেতু জানিব মন আছে দেন চেনেলটো সাবস্ক্ৰাইব কৰক কাৰণ এগো কাৰণে হয় মোৰ কাৰণে নহয় হেতু কৈ দিছো সো হেতুৱে মোৰ এতিয়া ডাইৰেক্ট কৈ দিলো এস্টিমেট ৰেভিনিউ মোৰ কিমান হয় কি হয় সব খতম হৈ যায় ঠিক আছে ভিডিওটো ইমানে আছিল ঠিক আছে অন্য এটা ভিডিওত আকৌ লগ পাইছো সো তেতিয়ালৈকে বাই We make it back from and no come back to hear my heart speaking loud. We know heaven is a place, hell makes it true. 1,000 miles to a minute, doesn't matter how far I'll be in it. Till the end I'll be glad that you're mine every time, every time. I just want us on repeat. We can dance a little, smoke a little, play.